এনেকৈ বিয়া তোৰ লগত পাৰ্কলৈ যোৱাটোও হয় কিন্তু পাছৰখিনি নিজকে বচাই ক'ব লাগিব না 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 তই এটা কাম কৰ তই পাৰ্কলৈ যোৱা নাই বিয়াতে পাৰ্কলৈ গৈ মলয় দ্বাৰা লগ ধৰিব তই এই কথা জান আৰু মলয় দ্বাৰাৰ লগত আমাৰ যি মাটি টুকুৰাক লৈ এটা মনোমালিন্যৰ সৃষ্টি হৈছে সেই অজুহাতত তই নকলি এইটো হ'ব পাৰে হা এই পকৰা জলটো আছিল এই সাপ আৰু লাঠি আৰে এইটো ইয়াত মিলিব আৰে সাপো মৰিব আৰু লাঠি বি সেই চালামত আহিবা চাৰিটা মই কিনা মই চিনি নাপাওঁ দেই আৰু এই কি কথা কৈছে হে আপুনি আৰু মোৰ বাগিন ছোৱালীজনী কালিৰ পৰা নিউজ কৈ আছে কেনেকৈ ল'ৰা চিন্তা কৰি ল'ব লাগিব কি কৈছে আৰে চহৰৰ ঠিক আছে ঠিক আছে আপোনালোকক কিবা খবৰ ল'লে জনাই দিব এওঁলোকে আমাৰ ঘৰৰ ওচৰৰে হয় মলয় দ্বাৰাৰ ভাইক মলয় ৰহমান মোৰ যে মলয়ৰ ওপৰত কিবা সন্দেহ হয় তাকেতো ছাৰ এই এখেতৰ মুখৰ পৰা যিখিনি কথা শুনিছোঁ মোৰো সেই কিবা মলয় দ্বাৰাৰ ওপৰতে সন্দেহ জন্মিছে মলয় দ্বাৰাই কি কৰিলে ছাৰ